ননৈ কুমাৰগাঁও সত্ৰীয়া সংস্কৃতিৰ এক চৰ্চা কেন্দ্ৰ। বৰদোৱাৰা আৰ্হিত নিতৌ চাৰিপসং অতীজৰ পৰম্পৰা। সময়ৰ সোঁতত হেৰাই যাব ধৰা শ্ৰীমন্ত শংকৰদেৱৰ অনবদ্য সৃষ্টিৰাজি নৱ প্ৰজন্মক দি যোৱাৰ এক ক্ষুদ্ৰ প্ৰচেষ্টা। মাতৃগৰ্ভে শুনিছিলো বেহুৰ কাহিনী, পাছেনো শুনিলো নিদ্ৰিত জননী। ত্ৰয়োদশ বাৰ্ষিক মহাপালনাম ভাগৰ অন্তত নবীন গায়ন বায়নৰ দ্বাৰা গন্ধৰ্ব বাদন। খোল তাল দবা শংখ আকৌ বাজি উঠিল। বিলাপ পয়াৰ নৃত্য গীতৰ ছন্দে ছন্দে শতিকাজুৰি চলি অহা পৰম্পৰা আকৌ এবাৰ সজীৱ হৈ উঠিল। অন্তকালে গতি মুক দিয়া নাজানো মিনতি প্ৰভু, নাজানো স্তুতি তোমাৰ চৰণে যেন ৰহু কভক
সূত্ৰ আহে সামাজিক লোক ঐশ্বন প্ৰকাৰে উহি অভিমন্যু বধ নাম নাটক সমাপ্তি ভিল।